हाय फ्रेंड्स नमस्कार आज आमी आइसु देगाव काली मंदिरले लगत আছে पापु नमस्कार फ्रेंड्स हि नतुन बाइकखन किनिले एखन देखिছে নহয় बाइकखन অকমান পূজা কৰিলে আইছো আজি অলপ দেগাৱত ফুৰিম কত কত যাম আপোনালোকক পিছত কম তেলে বলকছ আমাৰ ভিডিওটো আৰম্ভ কৰো মানে কি কয় হয় হয় বলক লগৰটোৰ যেহেতু ইয়াত বাইকৰ পূজা কৰি আছে ইয়া দেখিছে আপোনালোকে ইয়াৰ বাইকখনৰ পূজা কৰি আছে আপোনালোকক দেখাইছো যাতে কোনো অপাৰমংগল নহয় তাৰ কাৰণে পূজা কৰা হয় বিশ্বাস মৰ্মে আপোনালোকক দেখাইছো দেগাৱতি এটা পুৰণি কালী মন্দিৰ ইয়াৰ চৌপাশৰ পৰিবেশ আপোনালোকক দেখাইছো আপোনালোকে আহিব পাৰে দেগাৱ এটা ঐতিহ্যমণ্ডিত কালী মন্দিৰ লগতে আপোনালোক সকলোকে ঈদৰ শুভকামনা জনালো আশা কৰো দেশলে সুখ শান্তি ঘূৰি আহক হিন্দু মুছলিম সকলে একেলগে একেখন মজিয়াত থাকক শান্তি হওক চাৰিফালে সুখ হওক তাৰে কামনা কৰিলো সকলোলে আৰু এবাৰ ঈদৰ শুভকামনা জনালো তেলে আমি এটা গৈ আছো গোলাঘাটৰ কলাক্ষেত্ৰলে তেলে বলক আমাৰ লগত ভিডিওটো উপভোগ কৰক আমি এতিয়া পাইছো হি বিৰাংগনা সাধনী কলাক্ষেত্ৰ গোলাঘাটৰ চৌপাশত পাইছো তেলে বলক ইয়াৰ ভিতৰলে যাওঁ কিনো আছে আমি চাওঁ আপোনালোককো দেখাওঁ হাই ফ্ৰেন্ডছ আমি আছো এতিয়া গোলাঘাট কলাক্ষেত্ৰৰ ভিতৰত আপোনালোকক ইয়াৰ পৰিবেশ দেখা আপোনালোকে এখন ৰথ দেখিছে এইখন হেখনেই এটা ৰথৰ আকৃতি দিছে যে শ্ৰীকৃষ্ণ আৰু অৰ্জুন মহাভাৰতৰ যুদ্ধৰ সময়ৰ ৰথখন তাৰ এটা আকৃতি দেখাইছো এই কলাক্ষেত্ৰখনৰ ভিতৰৰ অৱস্থা অতিকৈ সুন্দৰ ইয়াৰ চাৰিফালে আছে গছ-গছনি বিভিন্ন ফুল আছে আপোনালোকে ইয়াৰ মনোৰম পৰিবেশ উপভোগ কৰক আপোনালোকক ইয়াৰ চৌপাশটো এবাৰ আমি ভালকৈ দেখাইছো আপোনালোকে চক এবাৰ আহক আপোনালোকে কলাক্ষেত্ৰখনলৈ আহিছেনে যদি আহিছে কমেন্ট কৰিবচোন আপোনালোকে কেনেকুৱা পালে জনাব আৰু গোলাঘাটৰ কোন কোন আছে কমেন্ট দিব যে কেনেকুৱা পালে আপোনালোকে এলা আহি সকলো ক'ব এই কলাক্ষেত্ৰৰ ভিতৰত আছে এখন সুন্দৰ পাৰ্ক আপোনালোকৰ যদি ল'ৰা ছোৱালী আছে বা আপোনালোকো ইয়াত মনোৰঞ্জন কৰিব পাৰিব মনোৰঞ্জনৰ সকলো সামগ্ৰী ইয়াত আছে আপোনালোক এবাৰ আহক উপভোগ কৰক ইয়াত সকলো ধৰণৰ মনোৰঞ্জনৰ সামগ্ৰী আছে লে বলকচোন আমিও অকণ মনোৰঞ্জন কৰোঁ নে কি কয় ফ্ৰেণ্ডছ অলপ জোনলাকে জুলো অতীতৰ স্মৃতিবোৰ যুগমীয়া কৰোঁ যিহেতু গেলা গৰম ইয়াত ৱাটাৰপুলো আছে আপোনালোকে ইয়াৰ উপভোগ কৰিব পাৰে আপোনালোকে ইয়াত আহিব পাৰে বিভিন্ন সামগ্ৰী আছে ইয়াত হাই ফ্ৰেণ্ডছ দেখিলে এখন পৰ্বত মই এটা বগান চাব
ইয়াৰ ভিতৰত আছে এটা সুন্দৰ পুখুৰী। ইয়াত আপোনালোকে ব'টিং কৰিব পাৰে। আপোনালোকে যিসকলে ব'টিং কৰি ভাল পায় সেইসকলে ইয়াত ব'টিঙৰ উপভোগ কৰিব পাৰে। চ' আপোনালোক আহক, উপভোগ কৰক। ইয়াত বিশেষকৈ শিশুসকলৰ কাৰণে বহুতো আমোদজনক খেলা সামগ্ৰী আছে। আপোনালোকৰ শিশুসকলক ইয়াত আনিব পাৰে। এইটো জঁপিওৱা হয়। আহক, ইয়াত গছৰ চাৰিওকাণে চকৰি আছে। ইয়াত গেলা গৰমতে আপুনি গছৰ ছাঁত বহিব পাৰে, জিৰণি ল'ব পাৰে, আহিব পাৰে। এটা সুন্দৰ পৰিৱেশ। এয়া আপোনালোকক দেখাইছোঁ। ইয়াত সুন্দৰকৈ চিত্ৰ অংকন কৰি থোৱা আছে। বিভিন্ন আমাৰ সংস্কৃতিৰ পৰা ধৰি অসমীয়া সংস্কৃতি, বিভিন্ন সংস্কৃতি চিত্ৰাংকন কৰি থোৱা আছে। সুন্দৰকৈ আপোনালোকে ইয়াত আহি এইবোৰ উপভোগ কৰিব পাৰে। এয়া দেখিছে, এয়া বিভিন্ন অংকন কৰি থোৱা আছে। এয়া আমাৰ অসমীয়া বিহু আছে, সকলো আছে। আপোনালোকে ইয়াত আহি চাব পাৰে। হাই ফ্ৰেণ্ডছ, আপোনালোকক ইয়াৰ পৰিৱেশটো দেখালোঁ। অতি গেলা গৰম, মানে তাৰ ভিতৰতো আপোনালোকৰ কাৰণে আহিছে একমাত্ৰ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব। যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোক মোৰ চেনেলত নতুনকৈ আহে তেনেকৈ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কিবা ভুল বান্ধি হয় কমেণ্ট কৰি দিব। তেতিয়াহ'লে আজিলৈ বাই।